বন্ধু হাই গাইস, কি খবৰ আপোনালোক? আশা কৰোঁ আপোনালোক নিশ্চয় ভাল। আজি মানে চব্জি ছিঙিম। আমাৰ লাইপাট্টা আছে আৰু উৰুহি আছে, আৰু কালি আমি সাপ্তাহিক বজাৰত লৈ যাম। এইকাৰণে আজিয়ে ছিঙি থৈ দিম, কালি সময়ো নহ'ব এইকাৰণে। আৰু নতুনকৈ যদি মোৰ চেনেল যদি কোনোবাই আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু অলৰেডি যদি আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি থৈছে তেনেহ'লে বহুত বহুত ধন্যবাদ। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া চাঙত উঠিছোঁ, পাৰিম। ইফালে ভাইটিয়ে ছিঙি আছে, ইফালে আলু কোমোৰা লাগি আছে। ইফালে দেখাই দিছোঁ এইখিনি, এয়া চব্জি কিঠি দেখাই দিছোঁ আপোনালোকক। এয়া আৰু ইফালে উঠিছে আমাৰ ভাইটিয়ে, পাৰি আছে চব্জি। এয়া ঠিক মে এয়া দেখাই দিছোঁ। এই তামোল গছতো লাগিছে, পাৰি আছে। আৰু ইফালে শুকাই গৈছে, এইটো বিচন হ'ব, দেখাই দিছোঁ। এইটো গোটাব লাগে। এয়া পাৰিছোঁ, আৰু ভাইটি নামি আছে এইফালে। আৰু এক ঢিচকি হ'ল। अरे कहना क्या चाहते हो? এতিয়া ভাইটিয়ে উঠিছে, এইটোত পাৰিলোঁ, আৰু এতিয়া এইটোত পাৰিম। এয়া লাগিছে, এইখিনিও আছে। তাই দেন আৰু এইফালে আমাৰ মাছ চাফা কৰি আছে। আজি স্পেচিয়েল খানা হ'ব, দেখাই দিছোঁ। আৰু এতিয়া ৰাতি হৈ আছে, এতিয়া গৰু আনবা গৈ আছোঁ।
নদী ইবাৰতে আছে এইটো ঘৰৰ কাষৰ নদী হয় আৰু আজিৰ ভিডিঅ'টো এইখিনিতে আছিলে আৰু থেংক ইউ নেক্সট ভিডিঅ'লৈ লগ পাম বাই বাই